হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোক সকলোকে মই অৰুণিমাই মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ এটা ট্ৰেভেল ভ্লগ আৰু মই আজি ওলাইছোঁ মোৰ কৰ্মস্থলীলৈ। আৰু সেইদিনাখন যিহেতু কথা একো নক'লোঁ, গতিকে আজি মই এতিয়া ভইচ অভাৰ কৰি আছোঁ। আৰু এনেকৈয়ে বৰষুণৰ মাজে মাজে আৰু খুব ধুনীয়া ৰোমেণ্টিক বতৰৰ মাজে মাজে আমি পালোঁ ভৰলী, আৰু ভৰলী নদীৰ আন এটা নাম হ'ল কন্যাকা। আৰু এনেদৰে গৈ গৈ আমি এইবাৰ পালোঁ কলীয়া ভোমোৰা ব্ৰিজ। এয়া ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দ্বিতীয়খন সেতু বা ব্ৰিজ, যিখনে আমাৰ শোণিতপুৰ আৰু নগাঁও সংযুক্ত কৰিছে। আৰু এনেদৰে গৈ আমি পালোঁগৈ টোল গেটৰ ওচৰত। আৰু এয়া গাড়ীবোৰ ৰখাই থৈছে, আমিও দিবলগীয়া মাননি দি আকৌ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আৰু সেইদিনাখন ৱেডাৰটো ইমান ধুনীয়া আছিল, আপোনালোকে নিশ্চয় মন কৰিছে, বগা ডাৱৰবোৰ যেন তলতেই আমি যেন চুব পাৰিম তেনেকুৱা দূৰত্বত আছিল। এয়া চাওকচোন কি ধুনীয়া হৈ আছে এই ৰাস্তাৰ পৰিৱেশ। আৰু সৌৱা চাওক, পাহাৰৰ যেন তলিতে লাগি থাকিব বগা ডাৱৰবোৰ। আৰু এনেকুৱা খুব ধুনীয়া দৃষ্টিনন্দন দৃশ্য দেখি আমি আহি আছিলোঁ আমাৰ কৰ্মস্থলীলৈ। এয়া চাওক, গোটেইফালে গ্ৰীণ, এইফালে বৰষুণ। আৰু সেয়া দেখিছেনে কি সুন্দৰ লাগিছে পাহাৰবোৰ। আৰু মোৰ কৰ্মস্থলীখন পাহাৰেৰে আগুৰা। আৰু ক'ত কৰোঁ সেয়া মই আপোনালোকক নজনাওঁ বাৰু, কিন্তু নিশ্চয় যোনে এই ৰাস্তাৰে অহা যোৱা কৰি আছে তেওঁলোকে নিশ্চয় গম পাইছে এয়া কোনটো পথ। এয়া চাওক কিমান ধুনীয়া হৈ আছে, মানে চকুৰে যিটো দেখিলোঁ সেয়া কেমেৰাত দৃশ্যায়িত কৰিব যত্ন কৰিছোঁ, কেমেৰাত বন্দী কৰিব যত্ন কৰিছোঁ, যদিও চাক্ষুষ অভিজ্ঞতাৰ সমান ধুনীয়া নাই। এয়া চাওকচোন কি সুন্দৰ দৃশ্য। এনেকুৱা লগা নাইনে যে শ্বিলং গৈ আছোঁ বা তেনেকুৱা পাহাৰীয়া ঠাই গৈ আছোঁ। কিন্তু এয়া শ্বিলঙৰ দৃশ্য নহয় বা তেনেকুৱা কোনো পাহাৰীয়া ঠাইৰ দৃশ্যও নহয়, কিন্তু কি ধুনীয়া প্ৰকৃতিয়ে ইমান ধুনীয়াকৈ সেইদিনাখন নিজকে সজাই পৰাই তুলিছে। মই কেমেৰাত এই দৃশ্যসমূহ বন্দী নকৰি নোৱাৰিলোঁ। আৰু এইখন হৰ্ণবিল উদ্যান। আৰু এয়া চাওক, আমি পালোঁহি দেওশাল মন্দিৰ। আপোনালোকে ৰীতা চৌধুৰী বাইদেউৰ যিখন দেওলাংখুই, তাতো জোঙাল বলহু যিজন ৰজা আছিল, তেওঁ এই ঠাইত মানে দেওশালত পূজা অৰ্চনা কৰিছিল বুলি নিশ্চয় পাইছে। আৰু দেওশাল থানৰ বহুতো মান্যতাও আছে। আৰু এইদৰে ধুনীয়াকৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি মই পাইছোঁহি লাহে লাহে মোৰ কৰ্মস্থলী। দেখিছেনে, এতিয়া একদম হাঁহি ওলাই গৈছে। প্ৰথমতে অলপ দুখ লাগিছিল, কিন্তু পাহাৰ ইমান ধুনীয়া দৃশ্য দেখি মন ভাল লাগিল। আৰু এয়া য'ত গন্তব্যস্থলী, তাতে শৰতৰ বতৰা দি শেৱালি ফুলি আছিল। আৰু মই শেৱালিৰ এই ভিডিঅ'টোৰে আজি এই ভ্লগটো সামৰিছোঁ।